তোমাৰ আজি স্কুললৈ অহাত কিয় ইমান দেৰি হ'ল? স্যাৰ মা আৰু দেউতা কাজিয়া লাগি আছিলে। তাতে তোমাৰ দেৰি হ'ব লগা কাৰণ কি? স্যাৰ মোৰ স্কুলত জোতা এপাত মাৰ হাতত লৈ আছিলে আৰু আনপাত দেউতা লৈ আছিলে। কি যে হ'ব, বল ক্লাছৰুমলৈ বল। ঐ ল'ৰাহঁত, আজি কি পঢ়াম? ছাৰ আজি কবিতা মাতিম। নহয় ছাৰ, কুৱেশ্যন সোধক আপুনি। এই হ'ব কেলা, চুপ থাক, ইমান হাহাকাৰ। ছাৰ আপুনি গালি পাৰিছে। আমিও জানো, শুনিব নেকি ছাৰ? হে মই গালি ক'ত পাৰিছোঁ? কেলা মানে কুৱেশ্যনহে কৰিছোঁ। কেলা মানে অসমীয়াত কি হয়? সরি স্যার, আপনি বহুত ভাল। বাই মিস্টেক স্যার। বাপৰে, ভাল বচন দিলি দে। পিছে কোৱা, কেলাৰ অসমীয়া কি হয়? কেলা মানে ছাৰ কেলা মানে ছাৰ কি ছাৰ কে ছাৰ? ক কেলা মানে কি, কেলাৰ অসমীয়া কি হয়? কেলা মানেতো মোৰ মতে কেলাটো অসমীয়া ভাষাত গালিয়া হয় ছাৰ। বঢ়িয়া, তুমি মোক অকলে লগ কৰিবা, তোমাক আৰু ভালদৰে শিকাম। গুড গাৰ্ল। দে আকৌ কচোন, কাণেৰে নুশুনা মানুহক কি বুলি কওঁ? যি মন যায় তাকে ক'ব পাৰি ছাৰ, সিনো ক'ত শুনিব। খালি তহঁতে মোক খালি ঐ, কি ষ্টুডেণ্ট অ'। ছাৰ আমি মাংস নাখাওঁ ছাৰ। চুপ থাক তহঁত, চুপ থাক। এটা শব্দ নকবি আৰু, চুপ থাক। আকৌ কোৱা, ৰূপালীৰ বাপেকৰ 5জনী জীয়েক, 4জনীৰ নাম পালা, পেলে, পিলি, পলো। এতিয়া কোৱা, মেথাত মাল আছে যদি 5 নম্বৰজনীৰ নাম কোৱা। ছাৰ স্যার আমার মাথাত মাল নাই, আপুনিয়ে কওকচোন স্যার। শেষ ময়ে নাজানো ইয়াৰ উত্তৰ। বাদ দে, কোনে কবিতা মাতা বুলি কৈছিলে, মাতা। ছাৰ মই মাতিম কবিতা। নহয় স্যার, মই মাতিম কবিতা। চাকৰি এটা মোৰ বহুত প্ৰয়োজন হৈছে। বাবা ইয়াত চাকৰি নাপায় নহয়। নহয় ছাৰ, মোৰ কবিতাটোত হে আছে এইটো কথা। মোৰ কবিতাটোৰ নামেই হৈছে চাকৰি। অ' দে মাতা। নমস্কাৰ। চাকৰি এটা মোৰ বহুত প্ৰয়োজন ভাই। ঘৰত আছে বুঢ়ীমা, দেউতা আৰু বাই। দিবলৈ আছে বাইজনীক, বয়স হৈছে তাইৰ। নাই মোৰ চাকৰি, একো উপায় নাই। পিতাই কয় বোপা, বিয়াখন তই পাত। নাতিৰ মুখ নিদিয়া নেকি চাব, বেছিদিন নাই। কেনেকৈ পাতিম বিয়াখন পিতাই, চাকৰি যে মোৰ নাই। কি খুৱাম কি পিন্ধাম, আমাৰ দেখোন খাবলৈকে নাই। পৰীক্ষাত বহু, চাকৰি নাপাওঁ, ক'তনো গণ্ডগোল হয়। মোতকৈ গেধাটোৱে পাই যায় চাকৰি, 9 লাখ টোপালাটিৰ বলত। এইদৰে থাকিলে নহ'ব আজি, কথাটো বুজি পালোঁ মই। পাচলিৰ দোকান, মাছৰ চালান, বেপাৰত ভৰি দিলোঁ মই। বা বঢ়িয়া হৈছে, ভৱিষ্যত তোমাৰ কামনা কৰিলোঁ। ভাল লাগিছে দেই কবিতাটো, ভাল লাগিছে। মোক কিন্তু দোকান খুলিলে চাহ বাকী দিবা দেই। কংগ্ৰেচুলেশ্যন, বঢ়িয়া হৈছে। নহয় ছাৰ, মোৰ কবিতাটোতহে আছিলে পাচলিৰ ব্যৱসায়, বাকী কেনেকৈ দিম আপোনাক। দে হ'ব দে। ছাৰ কেলা মানে গালি ন, আপুনি গালিয়ে পাৰিছিলে ন। এই লগত তহঁত স্কুল ছুটি, যা কি যে কৈ থাকা এইবোৰ, স্কুল ছুটি। বল স্কুল ছুটি, বানপানীত খেলিব যাব লাগে, বল। ঐ তোক বোলে ছাৰে অকলে মাতিছে কিবা শিকাব বোলে, যাবি তই? যাব লাগিব।